হাই গাইজ, কি খবৰ? নিশ্চয় ভালে আছে। মোৰ মনটোও ভাল। দুটামান কমেণ্ট অহা কৰিছে মোৰ ভিডিঅ'ত, ছাবস্ক্ৰাইব কিন্তু কৰা নাই। তাৰপিছতে মই ব্ৰেকফাষ্ট বনাই মোৰ বিখ্যাত চাহ কাপ লৈ, মানুহে ভাবিব ইমান ঘটি খায়নে? হয়, মই ইমান ঘটিয়ে খাওঁ, ইমানখিনিয়ে খাওঁ। আৰু আবেলি অকণমান কমাই খাওঁ আৰু আবেলি মোৰ দুকাপ মানে লাগে আৰু। চাহ খোৱাটো বেয়া স্বাস্থ্যৰ পক্ষে, মই চাহৰ এডভাৰটাইজ দিয়া নাই। কিন্তু মোৰ মানে মেট্ৰিক দিয়াৰ পৰা ৰাতি টোপনি ক্ষতি, তেতিয়া মানে ৰাতি বনাই থৈ চাহ অকণ খাই দিলে মানে টোপনি ভাঙে বুলি কয় আৰু আমাৰ অসমীয়াত। যেনেকৈ ভাত অকণ খাই দেগৈ, এটা মিমি এটা ওলাইছিলে মাজতে যে, ভাত অকণ খাই দেগৈ যা, পেটটো ভাল লাগিব। হয়, তেনেকুৱা টাইপৰ হৈছে আৰু। চাহ অকণ নাখালে যেন মূৰহে বিষাব। আচলতে এইটো তেনেকুৱা এটা কথা নহয়। চাহৰ মই এডভাৰটাইজ দিয়া নাই, চাহ খোৱাটো ইমান এটা ভালো নহয়। কিন্তু আমাৰ অসমৰ মানুহ যেতিয়া, আমি অসমীয়া, অসমৰ মাটিত জন্ম, গতিকে চাহকাপ আমি খাবই লাগিব। আৰু দিনটো শুভে যাওক, চবৰে শুভ হওক। কওঁতে অকণ মোৰ লাগি যায়। লাহে লাহে ভাল হ'বগৈ। তেনেকৈ কথা কোৱাৰ অভ্যাস নাছিলে। এতিয়া চাহকাপ মই খাই লওঁ, আৰু আজিৰ দিনটো মই কি কৰোঁ সেইখিনি আপোনালোকে এনজয় কৰক, চাই থাকক ভিডিঅ'টো। আজি মই বনাবলৈ লৈছোঁ পটল ভাপত দিয়া। তাতে লাগিব এটা ৰঙা বিলাহী, তাৰপিছতে বগা সৰিয়হ, নহৰু, জলকীয়া আৰু আদা। পটলখিনি মানে এনেকৈ কচি লৈছোঁ, পিছফালে কচা নাই। কচি লৈ এইটো ভাগিয়ে থাকিলে একো নাই, তথাপি পিছফালে নাই কচা। এনেকৈ মই হেঁচা মাৰি দিছোঁ পটলকেইটা, তেতিয়া মানে মছলাখিনি সোমাই যায়গৈ আৰু পটলৰ ভিতৰত। আপোনালোকে গোটাকৈও ৰাখিব পাৰে ইচ্ছা কৰিলে, কোনো কথা নাই। কিন্তু মই এনেকৈ ভাল পাওঁ, এনেকৈয়ে বনাইছোঁ। বেছি সামগ্ৰী নালাগে, এইকণেই সামগ্ৰী। এইখিনি মই বিলাহী, সৰিয়হ, নহৰু আৰু আদাখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম, মিহি। তাৰপিছতে প্ৰেছাৰ কুকাৰত মই ধুনীয়া কৰি পটলকেইটা দি ল'লোঁ। লৈ পেলাই এয়া পেষ্টটো বনাই ল'লোঁ, ঢালি দিছোঁ। এতিয়া বাতিটো অখালি পানী অকণ ঢালি দিম। তাৰপিছতে ইয়াতে দিব লাগিব অকণমান হালধি, সোৱাদ অনুযায়ী নিমখ, চামুচখন তেনেই সৰু মোৰ। তাৰপিছতে কাশ্মীৰী যিটো, এইটো কালাৰৰ কাৰণে দিয়া হৈছে, জ্বলা যিহেতু নাখায়। তাৰপিছত অকণমান লৰাই দিম মই। লৰাই দি ইয়াতে দিব লাগিব কেঁচা মিঠাতেল। যিবিলাক হেল্থ কনচিয়াছ সেইসকলে এইটো স্কিপ কৰিব পাৰে, কিন্তু ইয়াৰ মেইন পটলৰ ভাপত দিয়া মেইন কেঁচা মিঠাতেলৰ যিটো গোন্ধ, মেইন এইটোহে, কেঁচা মিঠাতেলটো। এইটো নিদিলে কিন্তু ইমান এটা খাই ভাল নালাগিব। পাৰিলে দিব, দি পেলাই খাই চাব, তাৰপিছত মোক কমেণ্ট কৰি জনাব। খাবলৈ যে ইমান সোৱাদ হৈছিলে। কেঁচা জলকীয়া দি দিছোঁ মই। এতিয়া ধুনীয়াকৈ ঢাকোন মাৰি এটা চিটি দিম, হৈ যাব। ইফালে মই আকৌ কেৰাহী বহাই দিছোঁ। কেৰাহী গৰম হৈ গৈছেগৈ, তেল দিলোঁ আৰু থেতেলি লোৱা আদা আৰু নহৰু সেয়া দি দিছোঁ। থেতেলি লোৱা আদা আৰু নহৰু দিলোঁ। দিয়াৰ পিছতে মই কচু মোৰ টাবত হোৱা সিজাই থৈছিলোঁ, এয়া বাকলি চুচ গুচাই পেলাই দীঘলে দীঘলে তেনেকৈয়ে থৈছোঁ। তাৰপিছত তাতে দিম মই মধুসোলং টেঙাটো। মধুসোলং টেঙা দি পেলাই এই কচুটো খাই বিৰাট ভাল লাগে। মই এই দীঘলে দীঘলে এনেকৈ থৈছোঁ, এয়া।
মোৰ টাবত আছিলে মধুসোলং টেঙা আৰু নৰসিংহ কুমলীয়া পাত। মই ৰাতিপুৱা ছিঙি আনি থৈছিলোঁ এই নৰসিংহ কুমলীয়া পাত। ঠাৰি আচাৰেও দিব পাৰে, মই ঠাৰি আচাৰে দি দিছোঁ। এই এবাটি মই ধুনীয়াকৈ ছিঙি আনি পেলাই ৰাতিপুৱা ধুই ধাই থৈ দিছিলোঁ। এয়া তাৰপিছত এতিয়া মই লৰাম। জ্বলা ইয়াতে তেনেকৈ দিয়া নহয়, তথাপি মই কেঁচা জলকীয়া এটা গোটাকৈ দি দিছোঁ। তাৰপিছতে মই ইয়াতে দিম জালুক থেতেলি লোৱা আধা টুকুৰীয়া, পূৰাকৈ মই হেৰি কৰা নাই, পিচি লোৱা নাই, খুন্দনাত খুন্দি লোৱা। ইয়াতে আদা নহৰু অকণমান দি দিছোঁ পিছত। এইখিনি মেইন, এইখিনি দিলে বেছি ভাল লাগে খাই পেলাই। এয়া থেতেলি লোৱা জালুক আধা টুকুৰীয়াকৈ মই খুন্দি লৈছিলোঁ খুন্দনাত, আৰু থেতেলি লোৱা নহৰু কিন্তু দিবই, এইখিনি দিলে বেছি ভাল লাগে খাই পেলাই। বনাই চবেই, তথাপি মই দেখুৱাইছোঁ মই কেনেকৈ বনাওঁ। এই নিমখ দিছোঁ, চামুচখন দেখুৱাই দিছোঁ, সৰু চামুচ এখন, সেইকাৰণে দুবাৰ দিছোঁ নিমখ। এতিয়া লৰাই থাকিম। হালধি অকণ দি দিলোঁ, হালধি নিদিলেও চলে, কিন্তু মই দিওঁ আৰু হালধি খোৱাটো ভাল যেতিয়া। এতিয়া লৰাই থাকিম। লৰাই পেলাই মই ইয়াতে 4 ফুটা নহৰু দি দিছোঁ, গোটা নহৰু। ধুনীয়াকৈ লৰাব লাগিব। একদম চিম্পুল, চবেই খাই থাকে, তথাপি মই কেনেকৈ বনাওঁ তাকে দেখুৱাইছোঁ আৰু আজি এনে কি বনালোঁ। শুকানকৈ মই নহৰু দি দিছিলোঁ, ভাজি আছোঁ। ইমান ধুনীয়া গোন্ধ ওলাইছে নহয়, কি ক'ম, গোটেই ঘৰটো মলমলাই গৈছেগৈ। ইফালে নহৰু গোন্ধ, ইফালে নৰসিংহ পাতৰ গোন্ধ, ইফালে মধুসোলং টেঙা, ইফালে জালুক। এনেকৈ খাই চাব, বিৰাট ভাল লাগে। আপোনালোকে খাই চাগে, তথাপি মই দেখুৱাইছোঁ আৰু মইনো কেনেকৈ বনাওঁ। গৰম, তাতে বৰষুণৰ বতৰ। কচুখিনি কিন্তু নখজুৱাই দেই, বিৰাট ভাল টেঙা জ্বলা। সেইকাৰণে টেঙা আৰু জ্বলাৰ যিটো টেষ্ট, সেইটো মানে বিৰাটেই ধুনীয়া লাগিছিলে খাই পেলাই। চাওকচোন কি ধুনীয়া হৈছে কালাৰটো, দেখিলে খাওঁ খাওঁ লাগি যায়গৈ। মোৰ একদম ফেভৰেট হ'ল কচু, কাৰণ মই বিয়াৰ আগতে ভেজ আছিলোঁ। ইহঁতৰ কাৰণে এয়া চাওমিন বনাই থৈছোঁ, চাওমিন সিজাইছোঁ। সিজাওঁতে অকণমান ৰিফাইন তেল দি দিওঁ মই। বিয়াৰ আগতে মই ভেজ আছিলোঁ। এতিয়া বিয়াৰ পিছত যেতিয়া মোৰ ছোৱালীজনী গৰ্ভত আছিলে, তেতিয়া মানে শাহু মায়ে মোক মানে মাংস আৰু মাছ খাবলৈ শিকালে, কিন্তু মই ইমান খাই ভাল নাপাওঁ, ইহঁতে খাই ভাল পায়। এইফালে প্ৰেছাৰ কুকাৰত মোৰ ভাপত দিয়া পটল ৰেডি। ইমান ধুনীয়া সুগন্ধি এটা ওলাইছে, মিঠাতেলৰ, কেঁচা মিঠাতেলৰ যিটো গোন্ধ সেইটো ওলাইছে। এনেকৈ বনাই চাব, একদম চটপট হৈ যায়গৈ। হৈ গ'ল মোৰ কচুৰ তৰকাৰী, জালুক আৰু টেঙা দিয়া আৰু ভাপত দিয়া পটল। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু বেল আইকনটো দবাই দিব নাপাহৰিব, তেতিয়া ন'টিফিকেশ্যনবিলাক পাই থাকিব। কালাৰটো যেনেকুৱা ধুনীয়া হৈছিলে, কিন্তু খাবলৈ তাতকৈ আৰু ভাল হৈছিলে। পাৰফেক্ট নিমখ
ল'ৰাই নাখায়, তথাপি সিও মানে অকণমান চেলেকি চাইছে, সি কচু তৰকাৰী একেবাৰে নাখায়। এওঁতো কচু মুখতে নিদিয়ে, মই সেইকাৰণে ভিডিঅ'টো আপলোডেই কৰা নাছিলোঁ। কালি খোৱাৰ পিছত আজি আপলোড কৰিছোঁ। নহৰু বেছিকৈ দিলে এনেও ভাল লাগে খাই। আজিলৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিলে। ভালে থাকক।